শিক্ষক চাকৰিৰ বাবে যিসকলে বৰ্তমান অৱস্থাত প্ৰস্তুতি কৰি আছে সেইসকলৰ বাবে ভাল খবৰ শিক্ষক নিযুক্তিলৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুনকৈ শিক্ষক নিযুক্তি দিয়া হ'ব অসমক কেনেদৰে আবেদন কৰিব লাগিব কি পদ মুকলি হ'ব সবিশেষ জনাম ৰাজ্যত পুনৰ নিযুক্তি দিয়া হ'ব হাজাৰ হাজাৰ শিক্ষকৰ চাকৰিৰ বাবে যিসকলে প্ৰস্তুতি কৰি আছে সেইসকলৰ বাবে এই মুহূৰ্তত এক ভাল খবৰ ৯৭১৭টা পদৰ বাবে মুকলি কৰা হৈছে ইতিমধ্যে বিজ্ঞাপন 21 অক্টোবৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 21 অক্টোবৰৰ পৰা আবেদন কৰিব পাৰিব শিক্ষক প্ৰত্যাশীসকলে স্নাতক শিক্ষকৰ ৮২৩০টা আৰু স্নাতকোত্তৰ শিক্ষকৰ ১৪৮৭টা পদৰ বাবে আবেদন কৰা হ'ব মাধ্যমিক assam.gov.in ৱেবছাইট যোগে কৰিব পাৰিব আবেদন শিক্ষামন্ত্ৰী ৰেণুজ পেগুৰ তৰফৰ পৰা কালিৰ দিনটো বৃহৎ ঘোষণা আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তিক লৈ পেলাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজাৰ হাজাৰ শিক্ষক ৰাজ্যত নিযুক্তি দিয়া হ'ব ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা মাধ্যমিক পৰ্যায় স্নাতকোত্তৰ পৰ্যায়ত শিক্ষক নিযুক্তি লৈ মুহূৰ্তত ডাঙৰ ঘোষণা আগবঢ়াইছে কালিৰ দিনটোত এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ অন্তত এনেদৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰেণুজ পেগুৱে বিশেষ সামাজিক মাধ্যমত বিশেষ পোষ্টযোগে তেখেতে উল্লেখ কৰিছে ইতিমধ্যে সেই কথা আৰু যিসকলে বৰ্তমান অৱস্থাত শিক্ষক পদৰ বাবে প্ৰস্তুতি কৰি আছে সেইসকলৰ বাবে এক ভাল খবৰ ৰাজ্য চৰকাৰে স্নাতক লগতে স্নাতকোত্তৰ পৰ্যায়ত শিক্ষক নিযুক্তি দিব হাজাৰ হাজাৰ শিক্ষক ৰাজ্যত নিযুক্তি দিয়া হ'ব সেই কথা ইতিমধ্যে কালিৰ দিনটোত ঘোষণা কৰা হৈছে কেতিয়াৰ পৰা আবেদন কৰিব সেই তথ্য আমি ইতিমধ্যে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ 21 অক্টোবৰৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব আৰু স্ক্ৰীনত আমি এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম কালিৰ দিনটোত বিশেষ বৈঠক অনুষ্ঠিত কৰা হৈছিল আৰু বৈঠকৰ অন্তত এনেদৰে বিশেষ ঘোষণা আগবঢ়াইছে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে মাধ্যমিক শিক্ষা পৰ্যায়ত দেখিবলৈ পোৱা গৈছে এই শিক্ষকসকলক নিযুক্তি দিয়া হ'ব স্নাতক শিক্ষক ৮২৩০টা স্নাতকোত্তৰ শিক্ষক হৈছে ১৪৮৭টা বিশেষ ৱেবছাইটটো এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছোঁ মাধ্যমিক.assam.gov.in সৰ্বমুঠ ৯৭১৭টা শিক্ষকৰ পদ মুকলি কৰা হ'ব যিসকলে ইতিমধ্যে তেওঁলোকৰ যি যাৱতীয় যি কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা ইতিমধ্যে অৰ্জন কৰিছে সেইসকলে এই বিশেষ পদসমূহৰ বাবে আবেদন কৰিব পাৰিব কালিৰ দিনটোত জনতা ভৱনত বিশেষ বৈঠক আয়োজন কৰা হৈছিল শিক্ষা বিভাগৰ এক উচ্চপদস্থ বৈঠক আয়োজন কৰা হৈছিল আৰু শিক্ষামন্ত্ৰী ৰেণুজ পেগুৰ অধ্যক্ষতাত আয়োজন কৰা এই বিশেষ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুনকৈ এইসকল শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব ৰাজ্যত আৰু এই মুহূৰ্তত আমি সম্ভৱ হ'লে আপোনালোকক ডক্টৰ ৰেণুজ পেগুৰ সেই বিশেষ তথ্য আপোনালোকক জনোৱাৰ চেষ্টা কৰিম ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰেণুজ পেগুৱে কালিৰ দিনটোত বিশেষ সেই বৈঠকৰ আহ্বান কৰিছিল আৰু বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেখেতে লিখিছে আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ এই দুয়োৰে সৈতে অনুষ্ঠিত এক যুটীয়া বৈঠকত স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষাৰ প্ৰক্ৰিয়া পৰ্যালোচনা কৰা হয় অহা 21 অক্টোবৰৰ পৰা www.madhyamik.assam.gov.in বিশেষ ৱেবছাইট যোগে স্নাতক শিক্ষকৰ ৮২৩০টা পদ আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে ১৪৮৭টা পদ মুঠ ৯৭১৭টা পদৰ বাবে অনলাইন আবেদন গ্ৰহণ কৰা হ'ব এই ক্ষেত্ৰত মূল বিজ্ঞাপনৰ এক পৰিশিষ্ট প্ৰকাশ কৰা হৈছে এনেদৰেই কালিৰ দিনটোত উচ্চস্তৰীয় বৈঠকৰ পিছতেই এই বিশেষ তেখেতে এক সামাজিক মাধ্যমত তেখেতে বিশেষ পোষ্ট দিছে আৰু পোষ্ট যোগে এই কথা ইতিমধ্যে সদৰি কৰা হৈছে আৰু যি বিভাগীয় যি ধৰণৰ বিজ্ঞাপন সেই বিজ্ঞাপন অতি শীঘ্ৰে প্ৰকাশ পাব আৰু 21 অক্টোবৰৰ পৰাই এই বিশেষ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব শিক্ষক প্ৰত্যাশীসকলে শিক্ষক পদৰ বাবে যিসকলে নিজকে সাজু কৰি তুলিছে সেইসকলে কৰিব পাৰিব আবেদন ভাল খবৰ ৰাজ্যৰ নিবনুৱাসকলৰ বাবে